নমস্কাৰ বন্ধুসকল এণ্ড স্বাগতম টু মাই চেনেল। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম বৰ্তমান অসমত কি চলি আছে। এক মিনিট, আপোনালোকে বাৰু নাজানে নেকি বৰ্তমান কি চলি আছে? বৰ্তমান অসমত ট্ৰলিং ৰিয়ান পৰাগ চলি আছে। ইয়াৰ আঁৰৰ কাহিনীটো হ'ল যে ৰিচেণ্টলি সাউথ আফ্ৰিকান পেজ বোলা ডেভ চেনে ৰিয়ানৰ পাৰফৰ্মেন্সৰ ওপৰত এই বুলি মন্তব্য দিয়ে যে ৰিয়ান হেজ নট ডান এনিথিং, দেয়াৰ ইজ নাথিং আই কেন ৰিমেম্বাৰ আদাৰ দেন হিজ ফেন্সি চেলিব্ৰেশ্যনছ। আৰু লগতে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ সঞ্জয় মাঞ্জৰেকাৰ ৰিয়ানৰ পাৰফৰ্মেন্সৰ ওপৰত এই বুলি মন্তব্য দিয়ে যে ৱাই চিলেক্টাৰ্ছ আৰ নট গোয়িং আফটাৰ শিৱম দুবে অভাৰ ৰিয়ান পৰাগ। আৰু বৰ্তমান এই দুটা মন্তব্যক লৈয়ে অসমৰ একাংশ চ' ছ'চিয়েল মিডিয়া এক্সপাৰ্টে ব্যস্ত হৈ পৰিছে ৰিয়ান পৰাগক ট্ৰল কৰাত। চাওক, পাৰ্চনেলি এজন ক্ৰিকেট প্ৰেমী হিচাপে এইটো কথাত ময়ো এগ্ৰী কৰোঁ যে যোৱা কেইটামান ইনিংছৰ পৰা ৰিয়ানৰ পাৰফৰ্মেন্স ইনফিল্ড সিমান এটা ইম্পেক্টফুল হোৱা নাই। আৰু এজ এ ভিউৱাৰ আমাৰ ক্ৰিটিচাইজ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে, কিন্তু দেয়াৰ ইজ এ থিন লাইন বিটুইন কনষ্ট্ৰাকটিভ ক্ৰিটিচিজম এণ্ড ডিষ্ট্ৰাকটিভ ক্ৰিটিচিজম। সমালোচনা হোৱা উচিত, কিন্তু ছ'চিয়েল মিডিয়া আছে বুলিয়ে কাৰোবাক ইমানো বেয়াকৈ ক্ৰিটিচাইজ কৰিব নালাগে যে ব্যক্তিজনৰ মনোবল সম্পূৰ্ণৰূপে ভাঙি যায়। এণ্ড ৰিয়ান ইজ জাষ্ট 19। সকলো খেলুৱৈৰ কেৰিয়াৰতে বেয়া ফেজ এটা আহে, আৰু দৰ্শক বা অনুৰাগী হিচাপে আমাৰ দায়িত্ব হ'ল সেই সময়ত খেলুৱৈজনক উৎসাহ দিয়া আৰু সমালোচনা কৰিলেও সেয়া সমালোচনা গঠনমূলক হোৱা উচিত। আৰু এয়াই প্ৰথম নহয়, ইয়াৰ আগতে হিমা দাসে DSP পদটো পোৱাৰ কাৰণে আৰু অলিম্পিকত কোৱালিফাই নোহোৱাৰ কাৰণেও আমাৰ মাজৰে একাংশই ছ'চিয়েল মিডিয়াত আপত্তিজনক আৰু বহুতো ঠাট্টাজনক ৰচনা লিখাৰ উদাহৰণ আমি দেখি আহিছোঁ। এইবোৰ কথাত এনেকুৱা বিতৰ্ক হোৱাৰ এটা ডাঙৰ কাৰণ হৈছে বৰ্তমান অসমত নতুনকৈ গঢ় লোৱা চ' ৱেব পৰ্টেলবোৰে। দ্য ৱে দে ৰাইট দ্য ফাৰ্ষ্ট ফিউ লাইনছ অফ দেয়াৰ আৰ্টিকলছ। কিছুমানেতো গোটেই আৰ্টিকেলটো নপঢ়ে, প্ৰথম 4টা লাইনমান পঢ়ে আৰু কমেণ্ট ছেকশ্যনত আৰু নিজৰ ফেচবুক ৱালত তাৰ ওপৰত বেছ কৰি কিনে যিটি কমেণ্ট কৰা ষ্টাৰ্ট কৰি দিয়ে। আৰু অসমৰ খেলুৱৈসকলক চাকৰি দিয়াক লৈ আপত্তি কৰা বুদ্ধিজীৱীসকলক মোৰ এটা প্ৰশ্ন, বেলেগ ৰাজ্যৰ খেলুৱৈসকলক যেতিয়া তেওঁলোকৰ চৰকাৰে চাকৰি দিয়ে তেতিয়া আপোনালোকে কিয় মাত নামাতে? কাৰণ তেওঁলোক অসমৰ নহয় বা অসমীয়া নহয় সেইবাবে নেকি? আৰু চাওক, সমালোচনা বা মিমৰ নামত আমি নৱম প্ৰজন্মই কিমান দূৰ সীমা চেৰাই গৈছোঁ আমি সেয়া নিজেই বুজি উঠা উচিত। আৰু এয়া যে ৰিয়ানক লৈ ট্ৰলিং চলি আছে, আই কেন গেৰাণ্টি বহুতে ডেলষ্টেনৰ সম্পূৰ্ণ ষ্টেটমেণ্টটো শুনাই নাই। তেওঁ এই বুলিও কয় যে কুমাৰ সাংগাকাৰা মাষ্ট হেভ চিন ছামথিং ইন দিছ য়াংষ্টাৰ which he has not shown yet. I love Kumar and I trust him too. So if he sees something in that youngster, I am going to let it be. এই মন্তব্যখিনিৰ পৰা আমি শিকিবলগীয়া বস্তুটো হৈছে যে showing respect towards someone's guts and abilities, constructive criticism, not trolling. শেষত এইখিনিয়ে ক'ম যে কাৰোবাৰ কিবা ভাল দেখিলে উৎসাহ দিয়ক, বেয়া পালে সমালোচনা কৰক, কিন্তু ঠাট্টা নকৰিব। বিকজ ইট ইজ ইজি টু চে ছামথিং নিগেটিভ এণ্ড টক্সিক বাট হাৰ্ড টু এচিভ ছামথিং গুড। গতিকে আজিলৈকে ইমানেই, আকৌ লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে টাটা বাই বাই। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব, ভিডিঅ'টো পাৰিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নিজৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰিব। ধন্যবাদ।